Hello everyone, বহুত স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু ফাইনেলি গাইজ আজি কিমান দিনৰ মূৰত হ'ব মোটামুটি একমাহমান হ'ল চাগে আৰু এমাহ নহ'লেও এমাহৰ ওচৰ পাজৰে হ'ল আপোনালোকে মোক কমেণ্ট কৰিছিল মোৰ ৰিয়েকশ্যন ভিডিঅ'টোত যে এটা হল ভিডিঅ' লাগে আৰু দিৱালীৰ টাইমত এইবোৰ মোৰ ওচৰ আহি পাইছিল এই গোটেইখিনি কিন্তু আজিৰ তাৰিখলৈ মই ভিডিঅ' শ্বুট কৰা নহ'ল ব্যস্ততা বুলিয়ে কওক আৰু লগতে মানে ইমানমান ব্যস্ততা আৰু এগালমান এলেহুৱামিৰ ফলত শ্বুট কৰা হোৱা নাই তো ফাইনেলি আজি বহিছোঁ বোলো শ্বুট কৰিম আৰু ৰিভিউ দিম আপোনালোকক আৰু আটাইখিনি ফ্লিপকাৰ্টৰ পৰা হয় এণ্ড গাইজ যিহেতু মই কাপোৰখিনি দিৱালী টাইমত অৰ্ডাৰ কৰিছিলোঁ তো কাপোৰখিনি কি হৈছিল চেল চলি আছিল তো মই অকণমান কম প্ৰাইজত পাই গৈছিলোঁ বাট এতিয়া মেবি অকণমান বাঢ়িছে বেছি নহয় 100-150 টকা হয়তো বাঢ়িছে যদি বাঢ়িছে তেতিয়াহ'লে মই আপোনালোকক স্ক্ৰীণত অৰিজিনেল প্ৰাইচটো দেখুৱাই দিম তো সেইটোৱে আৰু এণ্ড বিশ্বাস কৰক গাইজ এই চাৰিযোৰ যে কাপোৰ আৰু যিদিনাখনে আহিছে মানে মই বহুত চেষ্টা কৰিছোঁ এই কাপোৰকেইযোৰ যে না মই এই কাপোৰকেইযোৰ আনপেক নকৰোঁ বাট নোৱাৰিলোঁ মই মানে কাপোৰ যেতিয়া আহে বা যিকোনো পাৰ্চেল যেতিয়া আহে মই মানে থৈ দিব নোৱাৰি একেবাৰে আনপেক কৰি পিনে ভিতৰত মানে বস্তুটো ওলাই পিনে চাম আৰু পিন্ধা নাই এযোৰ পিন্ধিছোঁ ক'ৰবাত পিন্ধি পিনে গৈছোঁ কাপোৰযোৰ ভালে হয় আৰু সেইযোৰ মই প্ৰথম কাপোৰ আপোনালোকক দেখুৱাম আৰু বাকী তিনিযোৰ মই পিন্ধা নাই কোৱালিটি বহুত ভালে আহিছে আৰু বাকী সাইজ ইছ্যু হয় নে নহয় নাজানো আৰু আপোনালোকক যেতিয়া ৰিভিউ দিম তেতিয়া মই নিজেও এটা ৰিভিউ পাম আৰু আজিৰ হল ভিডিঅ'টো হ'ল কুৰ্তি লাভাৰ্ছখিনিৰ বাবে তো আজি মোৰ হাতত আছে 4যোৰ কুৰ্তি সেট তো কিছুমানত দুপাট্টা আছে আৰু কিছুমানত নাই তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো আৰু মোৰ হাতত প্ৰথমযোৰ কুৰ্তি সেট আছে এই য়েল্লো এণ্ড চেজ গ্ৰীণ কালাৰৰ কুৰ্তি সেট আৰু ইয়াত আছে আপোনালোকৰ কুৰ্তি প্লাছ প্লাজো তো এইটো কাপোৰ মই পিন্ধিছোঁ দেই আৰু বহুত ভাল হয় কটন ব্লেণ্ডৰ হয় আৰু বাকী আপোনালোকক মই লুকছটো কাষত দেখুৱাই দিছোঁ আৰু ইয়াত আপোনালোকে চাব পাৰে তাৰ কালাৰটো বহুত বেছি প্ৰিটি হয় মানে মাষ্টাৰ্ড যিটো য়েল্লো কালাৰ হয় সেইটো আৰু ইয়াৰ যিটো প্লাজো আছে প্লাজোটোত অকণমান জাষ্ট পিষ্টা কালাৰৰ যে এটা গ্ৰীণ আছে যিটো পিষ্টা গ্ৰীণ হয় তেনেকুৱা হয় স্ক্ৰীণত আপোনালোকে ধৰিব পাৰিছেনে নাজানো এই খণ্ডটো মানে পিষ্টা গ্ৰীণ কালাৰৰ হয় যিটো চেজ গ্ৰীণ বুলি কোৱা হয় আৰু লগতে য়েল্লো কালাৰৰ আপোনাৰ ফ্লাৱাৰ্ছ আছে আৰু এইটো অকণমান গল্ডেন এণ্ড ব্ৰাউন শ্বেডত এটা ফ্লাৱাৰ্ছ আছে তো প্লাজোটো খুবেই ধুনীয়া হয় লেন্থটো মোৰ তাত অকণমান দীঘল হৈছে আৰু মই অৰ্ডাৰ কৰিছিলোঁ সাইজ XL আৰু পাৰফেক্ট ফিটিং আহিছে বাট মই এটা প্ৰব্লেম পাইছোঁ মানে কি হৈছে যেতিয়া মই খুলিলোঁ পাৰ্চেলটো খোলাৰ পাছত ইয়াত যে আপোনালোকে এইটো দেখিছে ন বুটা কটা বুলি কয় আমাৰ ফালে বুটা বুলি কয় আপোনালোকৰ ফালে কি কয় নাজানো বাৰু জানহওক এই মানে যিটো ডিজাইন আছে এইফালেও এটা আছিল আৰু সেইটো যেতিয়া মই খুলিলোঁ চাওঁ যে সেইটো খৰি পিনে পৰি আছে তো এইটো মই লগাব পাৰিম বাৰু কথা নাই বাট সেইটো অকণমান প্ৰব্লেম পাৰোঁ বাট অভাৰঅল এইটো বেষ্ট হয় ধুনীয়া হয় আৰু ইয়াৰ অৰিজিনেল প্ৰাইচ বৰ্তমান চলি আছে 1095 টকা আৰু কিন্তু মই যেতিয়া অৰ্ডাৰ কৰিছিলোঁ মই পাইছিলোঁ মাত্ৰ 900 টকাত তো সেয়াই আৰু বাকী আপোনালোকে এইটো অৰ্ডাৰ কৰিব পাৰে আৰু যিটো নেক ডিজাইন আছে সেইটো আপোনাৰ বোট নেক ডিজাইন বুলি কয় এই ডিজাইনটো আৰু ইয়াৰ যিটো স্লিভ আছে সেইটো আপোনালোকৰ 3/4 হ'ব ইমানটো মানে এলবৰ তলত আহিব ইমানটোমান তো 3/4 হৈ যাব আৰু এইযোৰ মই পিন্ধিছিলোঁ আৰু ধুইছোঁ তো মই ৱাছ কৰাৰ পিছত একেবাৰে কালাৰটো যোৱা নাই যেনেকুৱা আহিছিল তেনেকৈ আছে আৰু না প্লাজোৰ কালাৰ গৈছে না কুৰ্তিটোৰ কালাৰ গৈছে অ'কে গাইজ আগবাঢ়িছোঁ ছেকেণ্ডটি আইটেমলৈ আৰু এই আইটেমটো 3 পিচ হয় মানে আপুনি ইয়াত পাই যাব কুৰ্তা পেণ্ট লগতে দুপাট্টা আৰু একচুৱেলি ইয়াৰ কোৱালিটিটো পিয়'ৰ কটন হয় কটন ব্লেণ্ড নহয় গাইজ পিয়'ৰ কটন আৰু যিসকলে ৰেগুলাৰ ইউজ কৰিব বিচাৰে ৰেগুলাৰ ইউজৰ বাবে বেষ্ট হয় তো আপোনালোকক মই ছাইডত দেখুৱাই দিছোঁ আৰু বাকী ইয়াৰ বিষয়ে যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে আপুনি যিটো কুৰ্তা হয় ইয়াৰ যিটো নেক আছে সেইটো আপোনালোকৰ ৰাউণ্ড নেক হয় আৰু ইয়াৰ দেখিছে ধুনীয়া ডিজাইনটো তো ইয়াৰ ডিজাইনটো মোৰ খুবেই ভাল লাগিছে প্ৰিণ্টেড হয় কালাৰটো ব্লেক এণ্ড হোৱাইটত আহিছে এণ্ড এগেইন ইয়াৰ যিটো স্লিভ আছে স্লিভটো আপোনাৰ 3/4 হয়
আৰু সাইজটো মই অৰ্ডাৰ দিছিলোঁ এক্সেলত বাট মোৰ তাত লুজ হৈছে আপোনালোকে দেখিছে তো আপোনালোকৰ যিটো ৰেগুলাৰ সাইজ হয় তাতকে এক সাইজ সৰু অৰ্ডাৰ দিব তেতিয়া আপোনালোকৰ তাত ভালকৈ মানে ফিটিং হ'ব এণ্ড য়েছ ইয়াৰ প্ৰাইচটো হ'ল 849 ৰুপিজ তো আপোনালোকক যদি লিংক লাগে তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত পাই যাব গাইজ টেনশ্যন নল'ব তো আগবাঢ়িছোঁ মোৰ 3 নম্বৰ কুৰ্তা ছেটটোলৈ আৰু এইটো এগেইন 3 পিচ হয় পিয়'ৰ কটনৰ হয় আৰু আপোনালোকক ছাইডত মই দেখুৱাই দিছোঁ ইয়াৰ ফিটিংটো বেষ্ট আৰু বেষ্ট বুলি কৈছোঁ মই এক্সেলত অৰ্ডাৰ কৰিছিলোঁ ধুনীয়া ফিটিং আহিছে আপোনালোকৰ যিটো অৰিজিনেল হয় আৰু মানে যদি আপোনালোকে ভাবিছে যে আপোনাক এইটো সাইজ লাগে তেতিয়াহ'লে সেইটো সাইজতে অৰ্ডাৰ দিয়ক মই সাধাৰণতে মানে এনেকুৱা ধৰণৰ ফিটিং হ'লে ভাল পাওঁ না টাইট না বহুত বেছি লুজ তো এক্সেলত অৰ্ডাৰ কৰিছিলোঁ ধুনীয়া আহিছে আৰু ইয়াৰ আপোনালোকে পেণ্টটো চাব পাৰে ইয়াৰ পেণ্টটো প্ৰিণ্টেড হয় আৰু পিয়'ৰ কটনৰ হয় বহুত ধুনীয়া ইয়াত লেন্থ ৱাইজো বহুত ধুনীয়া হয় আৰু ইয়াত ইলাষ্টিক আছে পিছফালে আৰু আগফালে আপোনালোকে নাৰা পাই যাব যদি অকণমান পাছলৈ লুজ হৈ যায় ইলাষ্টিকডাল যদি লুজ হৈ যায় আপোনালোকে নাৰাটো বান্ধি ল'ব পাৰিব তো টেনশ্যন নাই তো পেণ্টটো খুবেই ধুনীয়া হয় আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ কুৰ্তাটো আৰু যিটো আপোনালোকৰ নেক ডিজাইন হয় চাব পাৰে ৰাউণ্ড হয় বাট এইখিনিত যিটো এটা কাট আছে ন এইটো বৰ ভাল লাগিছে বাকী প্ৰিণ্টেড হয় দেখিছে আপোনালোকে ধুনীয়া প্ৰিণ্টেড হয় কিন্তু মোৰ নেক ডিজাইনটো চবতকৈ বেছি ভাল লাগিছে গাইজ আৰু ইয়াৰ স্লিভটো এগেইন 3/4 হয় তো মই 3/4 স্লিভ বহুত ভাল পাওঁ সেয়াই চাগে মই 3/4 স্লিভৰে গোটেইকেইটা অৰ্ডাৰ কৰিলোঁ নেকি আৰু কালাৰটো আপোনালোকৰ ব্ৰাউন কালাৰ হয় ইয়াত বহুত বেছি কালাৰ অপশ্যন আছে আপোনালোকে গৈ নিজৰ হিচাপত নিজৰ চইচত কালাৰটো চিলেক্ট কৰিব পাৰিব আৰু ইয়াৰ দুপাট্টাখন তেনেই চিম্পল ভাল লাগিছে প্ৰিণ্টেড হয় বিশেষ একো নাই আৰু প্ৰিণ্টেড আৰু চিম্পলত বৰ ধুনীয়া তো আপোনালোকৰ যদি এইযোৰ পচন্দ হৈছে তেতিয়াহ'লে জাষ্ট গ' ফৰ ইট আৰু ইয়াৰ প্ৰাইচটো মই পাহৰি গৈছোঁ স্ক্ৰীণত আপোনালোকক দেখুৱাই দিম যদি ভাল লাগিছে আপোনালোকে এইযোৰ অৰ্ডাৰ কৰিব পাৰে তো গাইজ আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টিৰ শেষৰ যোৰ কাপোৰলৈ অৰ্থাৎ 4 নম্বৰ কুৰ্তা ছেটলৈ আৰু এইটো এগেইন 3 পিচ হয় ইয়াতো আপোনালোকে পেণ্ট পাই যাব কুৰ্তি পাই যাব কুৰ্তি কুৰ্তা গাইজ মোক এটা কমেণ্ট ছেকশ্যনত জনাবচোন কুৰ্তি আৰু কুৰ্তাৰ মাজত কি পাৰ্থক্য আছে মানে মই বুজি নাপাওঁ বাৰু যদি আপোনালোকে জানে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব মোৰো নলেজ অকণমান বাঢ়িব বাৰু যা নহওক আপোনাৰ এইটো কুৰ্তি কুৰ্তা যি নহওক সেইটো পাই যাব লগতে এখন দুপাট্টা তো প্ৰথমতে দুপাট্টাখনৰ পৰাই ষ্টাৰ্ট কৰোঁ কাপোৰটো আপোনাৰ ৰেয়নৰ কাপোৰ হয় বাট ৰেগুলাৰ ইউজৰ কাৰণে ভাল ঠিকে আছে অভাৰঅল নট বেড ৰেয়নৰ হয় কিন্তু মানে কটনৰ হ'লে ভাল হয় বাট ঠিকে আছে আৰু ৰেয়ন যদিও মানে এটা যিটো ছফ্ট হৈছে ন মেটেৰিয়েলটো বহুত বেছি ছফ্ট হয় তো এগেইন মানে দুপাট্টাখন ইমানো বেছি খাচ নহয় এনেকুৱা হয় আপোনালোকে দেখিছে প্ৰিণ্টেড হয় আৰু বেলেগ একো ডিজাইন নাই এণ্ড নেক্সট আপোনাৰ কুৰ্তাটো আপোনাৰ নেকটো এগেইন ৰাউণ্ড নেক হয় আৰু ইয়াত এটা কাট আছে এইটো আপোনাৰ বহুত ধুনীয়া হয় মই এক্সেলতে অৰ্ডাৰ কৰিছিলোঁ বাট মোৰ তাত অকণমান মানে লুজ হৈছে আপোনালোকে দেখিবলৈ পাইছে এণ্ড এগেইন ইয়াৰ যিটো শ্লিভ হয় সেইটো 3/4 শ্লিভ হয় আৰু শ্লিভত আপোনালোকৰ এই ডিজাইনটো পাই যাব মোৰ খুবেই ভাল লাগিছে এই ডিজাইনটো পেণ্টৰ যিটো প্ৰিণ্ট হয় এইটো অকণমান বেলেগ এণ্ড এগেইন ইয়াৰ পেণ্টটোৰ পিছফালে এনেকৈ ইলাষ্টিক আছে আৰু আগফালে নাৰা আছে তো টেনশ্যন ল'ব নালাগে এইটো লুজ হ'লে আপোনালোকে এই দুডালেৰেকে এনেকৈ গাঁঠি ল'ব পাৰিব আৰু প্ৰাইচটো পাহৰিছোঁ দেই গাইজ ইয়াৰ প্ৰাইচটো মই স্ক্ৰীণত দেখুৱাই দিছোঁ তো ভালেই লাগিছে এইযোৰো তো আপোনালোকে নিশ্চয়কৈ দেখিছে যিযোৰ আপোনালোকৰ ভাল লাগিছে যদি কোনোবা এযোৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে ফ্লিপকাৰ্টত গৈ পিনে আটাইকেইযোৰৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত আপোনালোকৰ বাবে দি থৈ দিছোঁ যাওক চাওক ভাল লাগিছে যদি অৰ্ডাৰ কৰক আৰু বাকী ভিডিঅ'টো ইমানখিনিয়ে নেক্সট হল ভিডিঅ' যদি আপোনালোকক লাগে কিহৰ ওপৰত লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব মই নিশ্চয়কৈ আপোনালোকৰ বাবে আৰু এটা নতুন হল ভিডিঅ' লৈ আহিম আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব লগতে কমেণ্ট কৰি জনাব আৰু আজিলৈ এৰিছোঁ বাই আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব কিন্তু দেই